নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত বৰুৱা চামহক কি আছে আজি আমাৰ সংবাদ নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাহেকীয়া আলোচনী জ্ঞানতীৰ্থ উন্মোচন নিউজ নাওৰ এক ৰিপৰ্ট নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাহেকীয়া আলোচনী জ্ঞানতীৰ্থ উন্মোচন ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ উপৰিও অন্য গ্ৰন্থ বাতৰি কাকত আদি পঢ়িবৰ বাবে উৎসাহিত কৰাৰ পৰিকল্পনাৰে আৰু তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য আগত ৰাখি শিক্ষক সমাজ প্ৰত্যক্ষভাৱে জড়িত হৈ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰাটো অতিশয় প্ৰশংসনীয় কাৰ্য। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি অনীহা আৰু শিক্ষকসকলৰ ওপৰত অত্যাধিক কামৰ বুজাই শিক্ষাদান প্ৰক্ৰিয়া ব্যাহত কৰিছে বুলি উঠা সমালোচনাৰ বিপৰীতে একাংশ শিক্ষকে দায়বদ্ধতাৰে ছাত্ৰ ছাত্ৰীসকলৰ কলাত্মক সৃজনশীলতা বৃদ্ধিৰ লগতে তেওঁলোকক পৰীক্ষাৰ বাবে আত্মবিশ্বাসী কৰি তুলিবৰ বাবে কৰা প্ৰয়াসে এক নতুন চিন্তাৰ বাট মুকলি কৰিছে। আজি নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্ভাৱনীমূলক আৰু সামূহিক কেন্দ্ৰৰ উদ্যোগত প্ৰস্তুত কৰা আৰু শিক্ষাবিদ ৰূপেশ্বৰ বৰা সোঁৱৰণী শৈক্ষিক ন্যাসে প্ৰকাশ কৰা মাহেকীয়া শৈক্ষিক পত্ৰিকা জ্ঞানতীৰ্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিক বসুন্ধৰা আলোচনীৰ সম্পাদক শশাংক কৌশিক বৰাই এই মন্তব্য প্ৰদান কৰে। বিদ্যালয়ৰ অধ্যক্ষ দিলীপ দাসৰ সভাপতিত্বত আয়োজিত উন্মোচনী সভাত সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ ফুকন, অধ্যাপক ডক্টৰ ভীষ্ম হাজৰিকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন নাথ ভৰালী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেশ্বৰ বৰা, শিক্ষক অমূল্য বৰা, বিকাশ বৰা, মনোজ বৰা, উত্তৰ পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ মুখ্য কাৰ্যবাহী অৰুণ কুমাৰ বৰা, প্ৰকৃতি কৰ্মী প্ৰাঞ্জল বৰা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত ৰমানন্দ বৰাৰ মুখ্য সম্পাদনা আৰু ক্ষীৰোদ দাসে সম্পাদনা কৰা জ্ঞানতীৰ্থ পত্ৰিকাখনি উন্মোচন কৰা হয়। আগন্তুক 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সম্ভাৱ্য প্ৰশ্নাৱলীৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সম্ভাৱ্য বস্তুনিষ্ঠ প্ৰশ্নাৱলী সন্নিৱিষ্ট হোৱা পত্ৰিকাখনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষ আকৰ্ষণৰ সৃষ্টি কৰে। উল্লেখ্য যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, চিঠি লিখা, দিললিপি লিখা, প্ৰতিবেদন লিখা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰাৰ লক্ষ্যৰ আগত ৰখা হৈছে। হয়, আজি নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামূহিক আৰু উদ্ভাৱনীমূলক কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা আৰু শিক্ষাপান ৰূপেশ্বৰ বৰা সোঁৱৰণী শৈক্ষিক ন্যাসে প্ৰকাশ কৰা জ্ঞানতীৰ্থ শীৰ্ষক এখনি পত্ৰিকা, মাহেকীয়া পত্ৰিকা অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা দৈনিক জনমভূমিৰ জনপ্ৰিয় বসুন্ধৰা আলোচনীখনৰ সম্পাদক শশাংক কৌশিক বৰুৱা ডাঙৰীয়াই উন্মোচন কৰিছে। এই আলোচনীখন আমাৰ উত্তৰ পশ্চিম যোৰহাটৰ শিক্ষক শিক্ষয়িত্ৰীসকলে একত্ৰিত হৈ কৰা এটা অভিযান। এইকাৰণে কৈছোঁ যে আমি কেৱল উত্তৰ পশ্চিম যোৰহাটত সামৰি থ'ব বিচৰা নাই, কিন্তু সাম্প্ৰতিক অৱস্থাত আমি কেৱল এই অঞ্চলৰ শিক্ষয়িত্ৰীসকলক লগত লৈছোঁ এইকাৰণেই যে আমি প্ৰত্যেকেই ছাত্ৰ ছাত্ৰীসকলক এটা অভিযোগ দিওঁ যে তেওঁলোকে পঢ়া শুনা নকৰে। কিন্তু কথা হ'ল যে আমাৰ পঢ়া শুনা নকৰা ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা কৰাবৰ কাৰণে আমাৰ এটা নিজা মডেল আছেনে নাই, এটা আৰ্হি আছেনে নাই। আমি তেওঁলোকক এখন বাহিৰা কিতাপ পঢ়িবৰ কাৰণে, এটা পাঠ্যপুথিৰ লগত জড়িত এটা অন্য এখন কিতাপ পঢ়িবৰ কাৰণে আমি তেওঁলোকক কেনেধৰণেৰে উৎসাহিত কৰিম। বৰ্তমান মোবাইল ফোন বা স্মাৰ্টফোনৰ যিটো আগ্ৰাসন চলি আছে তাৰ পৰা আঁতৰাই আনিবৰ কাৰণে আমি এটা মডেল ইয়াত প্ৰস্তুত কৰিব বিচাৰিছোঁ আৰু সেই মডেলটো এনেকুৱা ধৰণৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই পত্ৰিকাখনে এটা প্লেটফৰ্মৰ দৰে কাম কৰিব, শিক্ষকসকলৰ কাৰণে এটা প্লেটফৰ্মৰ কাৰণে কাম কৰিব। ভাৰতীয় যিখিনি প্ৰমূল্য হেৰাই গৈছে সেইখিনি সম্ভেদ তেওঁলোকক দিব আৰু যিখিনি আমাৰ জ্ঞান বিজ্ঞানৰ যিখিনি আমাৰ তথ্য আজিৰ যুগত তেওঁলোকক প্ৰয়োজন সেইখিনি দিব। কিন্তু একে সময়তে তেওঁলোকে যে ভাল নম্বৰো পাছ কৰিব লাগিব তাৰ কাৰণে কেনেকৈ প্ৰস্তুতি কৰিব সেইখিনিও দিব। এইখিনিৰ উপৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ লেখন কৌশল বৃদ্ধিৰ কাৰণে আৰু সৃষ্টিশীলতা বৃদ্ধিৰ কাৰণে আমি প্ৰতিটো সংখ্যাতে
আমাৰ এটা পৰিকল্পনা আছে যে প্ৰতিটো সংখ্যাতে আমি প্ৰতিবেদন বিচাৰিম ছাত্ৰ ছাত্ৰীসকলৰ পৰা। আমাৰ প্ৰতিখন বিদ্যালয়ত আমাৰ প্ৰতিবেদক থাকিব আৰু তেওঁলোকে যিখন আটাইতকৈ ভাল প্ৰতিবেদন হ'ব সেই ভাল প্ৰতিবেদনখন আমি ইয়াতে প্ৰকাশ কৰিম আৰু সেই প্ৰতিবেদনৰ ভিত্তিটো হ'ব যে এই বিদ্যালয়বিলাকত বিভাগীয় নিৰ্দেশ বাদ দি যিবিলাক অনুষ্ঠান কৰা হয় সেইবিলাকৰ বিষয়ে আমি ইয়াতে প্ৰকাশ কৰিম। তদুপৰি এই বিদ্যালয়বিলাকৰ ইতিহাস ইয়াতে ৰক্ষিত হ'ব। প্ৰতিখন বিদ্যালয়ৰ ইতিহাস আমি ইয়াতে ৰাখি যাবলৈ চেষ্টা কৰিম। ইয়াতে অৱসৰ পোৱা যিসকল ব্যক্তি আছে তেখেতসকলৰ আমাৰ যি বিষয় ইয়াতে আমি লিখি যাম যাতে অদূৰ ভৱিষ্যতে সেইটো এটা আমাৰ ইতিহাস ৰৈ যায়। তদুপৰি আমি ভাবিছোঁ যে এইখনৰ যোগেদি, এই আলোচনীখনৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান তৰ্ক প্ৰতিযোগিতা পাতিম, যেনেকৈ তৰ্ক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা। আমাৰ কুইজ প্ৰতিযোগিতা প্ৰতিটো মাহত থাকিব আৰু এই প্ৰতিযোগিতাখনৰ কাৰণে আমাৰ নগদ ধনৰ পুৰস্কাৰ তেওঁলোকৰ প্ৰতি থাকিব আৰু অন্যান্য কেতবোৰ আমাৰ লক্ষ্য আছে। তাৰ লক্ষ্যৰ ভিতৰতে এটা কথা আমি ক'ব লাগিব যে আমাৰ এই অঞ্চলটোৰ বহুত ছাত্ৰ ছাত্ৰী অতি দুখীয়া। তেওঁলোকে যিকোনো এটা অসুখত যদি পৰে তেতিয়াহ'লে আমি তেওঁলোকক সহায় কৰিব নোৱাৰা এটা অৱস্থাতে আহোঁ। আমি শিক্ষক শিক্ষয়িত্ৰীসকলে ভাবিছোঁ যে ইয়াৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কল্যাণ পুঁজি এটাও গঠন কৰিবলৈ চেষ্টা কৰিম। আৰু মই অতিশয় ধন্যবাদ দিছোঁ যে আমাৰ নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি এই অঞ্চলটোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকে এটা অতিৰিক্ত বোজা নিজে বহন কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে আনকি অৰ্থনৈতিকভাৱেও এইখন যাতে আলোচনী জীয়াই ৰয় তাৰ কাৰণে তেওঁলোকে ত্যাগ কৰিবৰ কাৰণেও আগবাঢ়ি আহিছে। তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু সকলো পাঠকৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও 24/7।